Hello friends, কি খবৰ? ভালনে? আহাচোন আজি আমি মান ধুনিয়াৰ পাতেৰে তিলৰ চাটনি বনাম। এয়া দেখিছেনে মই এয়া ৰেডি কৰি ৰাখিছো। এতিয়া মই এইখিনি ধুই ল'ম। এইটো হয় মান ধুনিয়াৰ পাত। জলকীয়া আদা জহল নহৰু ধুই আছে। এয়া দেখিছেনে মোৰ এয়া ধোৱা হৈ গ'ল। এইটো দেখিছেনে এইডাল লোহাৰ জোক। বিলাহী আদা জলকীয়া নহৰু মই পুৰি ল'ম। দেখিছেনে মোৰ পুৰা হৈ গ'ল। এতিয়া মই ধুনীয়াকে ওলোৱাম। এতিয়া ধুনীয়াৰ পাতটো আৰু বিলাহীটো অকমান কাটি ল'ম। এতিয়া মই বিলাহীটো অকমান কাটি ল'ম। এতিয়া মই গোটেইখিনি মেচিনত গুড়া কৰি ল'ম। বিলাহীটো দি দিম। এইটো হ'ল তিল, মোৰ আইতায়ে ভাজি থৈ দিছে। এতিয়া মই এইটোও দিম। এতে অকমান পানী ঢালি দিম। এয়া মই চুইচটো টিপি দিম। দেখিছেনে মোৰ চাটনি হৈ গ'ল। এতিয়া মই পাতিটোত ওলাম। এয়া মোৰ চাটনি হৈ গ'ল। এতিয়া মই এতে নিমখ দিম। এবাৰ অলপ টেষ্ট কৰি চাওঁ। ভিডিওবোৰ চাই ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব।